পৰীক্ষা নিৰ্বাচন হ'বলৈ গৈ আছে আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব এইবাৰ? আমি সবল মজবুত স্থিতিৰে আমি কাম কৰি আছোঁ আৰু আমি আশাবাদী ৰাইজে মেণ্ডেট দিব। এইটোতো আৰু আমি গণনা কৰি ক'ব নোৱাৰোঁ যে আমি গোটেইখিনি জিকিম বা জিকা হ'ব বা জিকাই দিব। আমি আশাবাদী, কিন্তু আমি যিটো পৰিৱেশ দেখিছোঁ তাৰ ওপৰত নিশ্চয় আমি কমেণ্ট কৰিব পাৰোঁ। কাৰণ আজিৰ মিটিঙে নহয়, প্ৰত্যেকটো মিটিঙত UDFৰ লগত যেতিয়া মিত্ৰতা হ'ল তেতিয়া আমাৰ BTC এৰিয়াৰ বিশেষকৈ আমাৰ ইছলাম ধৰ্মাৱলম্বী লোক, লিংগুৱেষ্টিক মাইনৰিটিৰ মানুহ সকলোৱে এটা বিৰাট ফূৰ্তি পাইছে যে এতিয়াহে আমি সবল হ'লোঁ। আৰু সেইদিনাৰ পৰা আৰম্ভ কৰি আজিৰ ডেটলৈকে টিল নাও কিমান চিট পাব আপোনালোকৰ BTC? আমি চৰকাৰ গঠন কৰিব পৰাকৈ আমি চিট পাম। বিজেপিয়ে কৈ আছে বিজেপিৰ পৰা চৰকাৰ গঠন কৰিব। চাওক, এতিয়া কওঁতেতো আৰু টেক্স নালাগে। বহুবল্কী কিছুমান মানুহ আছে এইবিলাক যা তা কথা কৈ দিয়ে, কাৰণ আমি ভিছন ডকুমেণ্টৰীও লিখিতভাৱে ৰাইজৰ হাতত প্ৰমাণ আছে। ইতিমধ্যে দেখা গৈছে BTCৰ পৰা BPFৰ সাংসদ বিধায়ক বিজেপিত যোগদান কৰিবলৈ গৈ আছে, এই বিষয়ে কি ক'ব? চাওক, বিজেপিত যোৱা যিবিলাক মানুহ আগতে কংগ্ৰেছ কৰিছিল বা বেলেগ দল কৰিছিল, যি দল কৰিছিল, তেখেতসকলৰ চৰিত্ৰ আপোনালোকে চাব কি আশাত যাই আছে। কাৰণ আজি তেখেতসকলে দেখিছে যে BPFৰ অৱস্থা BTCত আৰু ভাল নহয়, স্থিতি মজবুত নহয়। তাৰ কাৰণে এতিয়া পলায়নৰ বাদে, গমন নহয়, পলায়নৰ বাদে আৰু ৰাস্তা নাই।